বাজেটখন কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আপুনি বাজেট নবুজে। আজি দৈনিক অসমখন পঢ়িবলৈ ক'বচোন। তেওঁ অসমীয়া ভাষাতে পঢ়া, কটন কলেজত, ময়ো দিছপুৰ বিদ্যালয়ত পঢ়া। তাত কি লিখা আছে? তাত লিখা আছে যে যোৱা সময়ছোৱাত মাত্ৰ সকলোখিনি সম্ভৱ। নাজিৰা চিটটো কাৰোবাক মই এৰি দিবলৈ সাজু আছোঁ যদিহে কংগ্ৰেছ চৰকাৰ কিমান টকা অনুদান আহিছে? মোহন হাজৰিকা আলিটো বিভাগীয় অভিযন্তাসকলৰ গাফিলতিৰ বাবে যেনেধৰণে পুনৰ নিৰ্মাণ হ'ব লাগিছিল সেইখিনি কৰা নহ'ল। এটা অংশ প্ৰায় 1 কিলোমিটাৰ যিকোনো কাৰণবশত যেতিয়া গোটেই ৰাস্তাটো কৰা হ'ল তেতিয়া ৰৈ গ'ল। এতিয়া সেই 1.2 কিলোমিটাৰ ৰাইজৰ দাবী আছিল আজি বহুদিন ধৰি। সেইখিনিৰ কাৰণে ময়ো চৰকাৰক হেঁচা দি আছিলোঁ। শেহতীয়াকৈ সেই 1.2 কিলোমিটাৰৰ বাবে প্ৰায় 55 লাখ মান টকা এতিয়া অনুমোদন পোৱা গ'ল। আৰু যোৱা 18-19 চনত আমি নাজিৰা সমষ্টিৰ বাবে ৰাস্তা ঘাটৰ উন্নয়নৰ কথা মুখ্যমন্ত্ৰী মাননীয় গড়কাপ্তানি মন্ত্ৰীয়ে সদায় কৈ থাকে যে সবকা সাথ সবকা বিকাশ। অসমৰ সকলো অঞ্চলৰ দ্ৰুত উন্নয়ন হৈছে। তেখেতসকলৰ নিজৰ অঞ্চলত যেনেকৈ উন্নয়ন নহ'ল তেনেকৈ মোৰ সমষ্টিটো বিশেষ একো উন্নয়ন নহ'ল। আৰু 18-19ত আমি একো অনুদান নাপালোঁ, 19-20ত নাপালোঁ। শেহতীয়াকৈ মন্ত্ৰী মহোদয়ে এটা ৰাজনৈতিক স্বাৰ্থ পূৰাবলৈ ইয়াত আহি মটৰচাইকেল ৰেলী, চাইকেল ৰেলী কৰি কেতবোৰ ৰাস্তাৰ চোৱাৰ এটা নাটক কৰিলে আৰু উদ্বোধন কৰাৰ নাটক কৰিলে। মই উপস্থিত থকা স্বত্তেও সংসদীয় পৰম্পৰা ভংগ কৰি মোৰ নামো ফলকত নলগালে। আৰু মই যোৱা জানুৱাৰী মাহৰ পৰাই এই ৰাস্তাসমূহৰ যেতিয়া অনুমোদন পালোঁ, প্ৰায় 42 কিলোমিটাৰ ৰাস্তাৰ অনুমোদন পাইছিলোঁ। তাৰে 20 কিলোমিটাৰ আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই নিজে আহি উদ্বোধন কৰি গ'ল। 22 কিলোমিটাৰ একেলগে দিয়া প্ৰপ'জেল মোৰ সেইখিনি সময়ত নকৰিলে। এতিয়া শেহতীয়াকৈ অনুমোদন পোৱাৰ পিছত যিহেতু বতৰৰ কথা আছে, আমাৰ ইয়াত এতিয়া বৰষুণৰ দিন আহিব, মই ভাবোঁ যে অতি সোনকালে কৰা উচিত। আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত মই যোৱা ডিচেম্বৰ মাহৰ পৰাই যোগাযোগ কৰি আছোঁ। টেণ্ডাৰো কৰিবলৈ তেওঁলোকক বহুতবাৰ হাতে ভৰিয়ে ধৰা নিচিনা অৱস্থা। যিহেতু আমাৰ সমষ্টিবিলাকত তেওঁলোকে কিবা এটা ৰাজনৈতিক আক্ৰোশৰ বলি কৰিব বিচাৰে ইয়াৰ জনগণক। আৰু এইটো এটা অসুস্থ গণতান্ত্ৰিক পৰম্পৰা। যি কি নহওক, শেহতীয়াকৈ আমি অনুমোদন পালোঁ, টেণ্ডাৰো হৈ গ'ল। এতিয়া টেণ্ডাৰত মই কোৱা শুনিছোঁ যে আমাৰ গড়কাপ্তানি বিভাগৰ যিজন উজনিৰ মন্ত্ৰী আছে তেখেতৰ এটা চহী লাগে। যদিও এই চহী মই ভাবোঁ যে বিভাগীয়ভাৱে প্ৰয়োজন নহয়, তথাপিতো আপোনালোকে জানে বৰ্তমান চৰকাৰখন কেনেকৈ নাগপুৰৰ পৰা আদি কৰি সকলোৱে কণ্ট্ৰল কৰে। সেই গতিকে তেওঁৰ চহী এটা হৈ গ'লেই ৰাস্তা ঠিকাদাৰ কোন আমি গম পাব পাৰিম। কিন্তু ঠিকাদাৰ যিয়ে নহওক, চৰকাৰী পুঁজি ইয়াত ব্যয় হ'ব আৰু ৰাস্তা কাম হ'বই লাগিব। সেই গতিকে সেই সময়ত স্বাস্থ্যমন্ত্ৰী তথা গড়কাপ্তানি মন্ত্ৰীয়ে প্ৰায় 22 কিলোমিটাৰ পথ উন্মোচন কৰি গ'ল। যি 20 কিলোমিটাৰ থাকি গ'ল সেইখিনি মই কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ বাবে মই ইতিমধ্যে বিভাগক জনাইছিলোঁ। কিন্তু মোক কোৱা হ'ল যে যিহেতু ইয়াত এজন লোকসভাৰ প্ৰতিনিধিও আছে, কামাখ্যা তাছাৰ নিচিনাকৈ তপন গগৈ ডাঙৰীয়া আহিব। কিন্তু বৰ্তমান হয় তেখেত স্বাস্থ্যজনিত কাৰণত চিকিৎসালয়ত আছে, নহয় লোকসভাত আছে। আৰু যদি তেখেতলৈ ৰৈ থাকোঁ আমাৰো ৰাইজৰো অসুবিধা হয়। ৰাইজৰ এটা দাবী, নহ'লে বিভিন্ন ধৰণৰ আমাৰ ওপৰত গণতান্ত্ৰিক হেঁচা পৰি থাকে যে ৰাইজে কাইলৈ পথ অৱৰোধ কৰিব, ক'ৰবাত প্ৰতিবাদ কৰিব। এইবিলাকৰ পৰা হাত সাৰিবলৈ মই বিভাগক ক'লোঁ সোনকালে কৰিব লাগে। তেখেতসকলে কিছু পিছুৱাই দিব ক'লে, মই এদিন পিছুৱাই দিলোঁ। আগে পিছে তেখেতসকলৰ প্ৰতিনিধি পঠায়, মই প্ৰতিনিধি পঠাবলৈ অনুৰোধ কৰিলোঁ, কিন্তু তেখেতসকলে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই। সেই গতিকে এই অঞ্চলবাসী ৰাইজক লগত লৈ মই আজি এই পথসমূহৰ ঘোষণা কৰি দিছোঁ যে এইবিলাকৰ কাৰণে পুঁজি ইতিমধ্যে অনুমোদন হ'ল, টেণ্ডাৰ হ'ল আৰু শীঘ্ৰে কাম হ'ব। কথা এটা সুধোঁ, কেন্দ্ৰীয় বাজেট দাখিল হ'ল, আপুনি ক'লে যে কেন্দ্ৰীয় বাজেটখন কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আপুনি বাজেট নবুজে। আজি দৈনিক অসমখন পঢ়িবলৈ ক'বচোন। তেওঁ অসমীয়া ভাষাতে পঢ়া, কটন কলেজত, ময়ো দিছপুৰ বিদ্যালয়ত পঢ়া। তাত কি লিখা আছে? তাত লিখা আছে যে যোৱা সময়ছোৱাত মাত্ৰ 5 বছৰত অসমত ৰাষ্ট্ৰীয় ঘাইপথ 300 কিলোমিটাৰ হৈছে। আৰু গাডকাৰী ডাঙৰীয়াই 14 চনত আহি 85 লাখ টকা ঘোষণা কৰি গৈছিল। তাৰপিছত 50 লাখ মান টকা ঘোষণা কৰিলে। কালিও এগালমান টকা ঘোষণা কৰিছে। যদি ইমানখিনি টকা সঁচাকৈ দিছে তেতিয়াহ'লে কি অকল 300 কিলোমিটাৰ হ'ব লাগে নেকি? কি 1 কিলোমিটাৰত 100 কোটিমানকৈ লাগে নেকি? এই গতিকে এইখন ফুপুলা নহয় কি হয়? তেওঁকে সেই প্ৰশ্নটোৰ উত্তৰ দিব ক'ব কাইলৈ, তেতিয়া গম পাব। আৰু এটা প্ৰশ্ন, নিৰ্বাচনৰ দিনটো ঘোষণা কৰিলে, গতিকে কংগ্ৰেছৰ মহাজোঁটৰ যিটো মিত্ৰজোঁট মহাজোঁট বন্ধন, তাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ নেকি? হ'ব পাৰে, মই ছাপোৰ্ট কৰিম নিশ্চিতভাৱে।
আৰু তেওঁ যদি প্ৰথম কথা তেখেতেও প্ৰতিনিধিত্ব কৰিব নাই মই নাজানো, কিন্তু এনেকুৱা কোনো কথা নাই যে মইতো মুখ্যমন্ত্ৰী হ'ম বুলি কেতিয়াও কাকো কোৱা নাই। সেই গতিকে যদি আমাৰ বিধায়কসকলে গৌৰৱ গগৈক ছাপোৰ্ট কৰে, ময়ো এজন বিধায়ক হিচাপে নিশ্চিতভাৱে কৰিম। আৰু আমাৰ গোটেই কথাবিলাক নিৰ্ভৰ কৰে হাইকমাণ্ডৰ ওপৰত। সেই গতিকে হাইকমাণ্ডৰ যাকে আশীৰ্বাদ দিব, গৌৰৱ গগৈক দিয়ক বা ভূপেন বৰাক দিয়ক অথবা ৰূপজ্যোতি কুৰ্মীক দিব পাৰে। তেওঁ যথেষ্ট জ্যেষ্ঠ হয়, ৰূপজ্যোতি কুৰ্মী 3বাৰ অলৰেডি বিধায়ক হৈ গৈছে, মোতকৈ ছিনিয়ৰ। সেই গতিকে তেওঁকো দিব পাৰে, একো ডাঙৰ কথা নহয়। এইটো আমি হাইকমাণ্ড মানি চলোঁ, হাইকমাণ্ডে যি ক'ব সেইটোৱে হ'ব। কংগ্ৰেছ চৰকাৰে দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ চৰকাৰে এতিয়া ৰাইজৰ দল, নতুনকৈ আঞ্চলিক ৰাজনৈতিক দল হয়, ৰাইজৰ দলক তেওঁলোকে প্ৰাৰ্থী সমষ্টি শিৱসাগৰ সমষ্টি এৰি দিবনে? তেনেকুৱা কথা অহা নাই, আমাক গালিয়ে পাৰি আছে। আমাক অকণমান যদি আমাৰ গালি পাৰি কেনেকৈ ছিটটো ল'ব? যদি আমাকো ক'ব লাগিব যে আমি একেলগে খেলিম, তেতিয়াহে হ'ব। এতিয়া কৈ আছে যে কংগ্ৰেছ শত্ৰুৰ লগত এতিয়া কেনেকৈ আমি সন্ধি কৰিম? তেওঁলোকে আমাক প্ৰথম ক'ব লাগিব যে আমি আপোনালোকক শত্ৰু বুলি গণ্য নকৰোঁ, মিত্ৰ হয়। তেতিয়াহ'লে নিশ্চয় আমি মিত্ৰতাৰ কাৰণে সকলোখিনি সম্ভৱ। নাজিৰা ছিটটো কাৰোবাক মই এৰি দিবলৈ সাজু আছোঁ যদিহে কংগ্ৰেছ চৰকাৰ আহে। কাৰণ কংগ্ৰেছ চৰকাৰ আহিলে মানে দেশৰ ৰাইজে নিৰাপত্তা পাব, দেশৰ ৰাইজে প্ৰকৃত সমস্যাবিলাকৰ সমাধান পাব। আজি নিবনুৱা সমস্যাটো আমি ভাবোঁ অসমৰ মোগল আক্ৰমণ, ব্ৰহ্মপুত্ৰৰ বানপানীৰ সমস্যা সমাধান কৰিব লাগে, সেইটো নকৰাটো এটা মোগলৰ আক্ৰমণ। কাৰণ ইমান গৰাখহনীয়া হ'লে মানে আপোনালোকে চাবচোন কিমান প্ৰতি বছৰে মানুহৰ গৃহহীন হয়, ভূমিহীন হয়। সেইবিলাকতো অসমৰ মানুহ, সেইবিলাকক আমি যদি এতিয়া মুখ্যমন্ত্ৰীয়ে সেইদিনাখন ভূমিপট্টা প্ৰধানমন্ত্ৰীক দিয়ালে, কাক দিয়ালে আপোনালোকে জানেনে? যিবিলাকৰ অলৰেডি পাৰ্টিশ্যন কৰিব লগা আছিলে, কাৰণে অলৰেডি মাটি বাৰী আছেই, তেওঁলোকে বাটোৱাৰা কৰা বুলি কয়, বাটোৱাৰা কৰিব লগাখিনিক দিছে, সেইখিনি থোৰেই ভূমিহীনক দিছে। সেই গতিকে ভূমিহীনক দিব লগা হ'লে লাইকা দধিয়া 1300 আছে, সেই 1300ক দিলে হয়। মিকিৰ বামুণী গ্ৰান্টৰ আদিবাসী বা জনজাতিসকলে তাত বহি আছে, ৰায়তী, তেওঁলোকে 80 চনৰ পৰা ৰায়তী খতিয়ান আছে, তেখেতসকলক আজি উচ্ছেদ কৰি গুজৰাটৰ এটা কোম্পানীক পাৱাৰ বনাবলৈ দিছে। এতিয়া অসমৰ মাটিবিলাক নৰেন্দ্ৰ মোদী গুজৰাটী, অমিত শ্বাহ গুজৰাটী, গুজৰাটৰ এজেণ্ট সৰ্বানন্দ সোণোৱাল, গুজৰাটৰ এজেণ্ট নৰেন্দ্ৰ মোদী, আৰু তেওঁলোকে আমাৰ অসমীয়া মানুহৰ মাটিবিলাক গুজৰাটী বেপাৰীবিলাকক দি আছে। আজি গুৱাহাটী এয়াৰপৰ্টটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ, আমাৰ ভাৰত চৰকাৰে চলাবলৈ শক্তি নাই, সেইটো দি আছে আদানীক। আদানী ক'ৰ হয়? গুজৰাটৰ। সেই গতিকে গোটেই অসমীয়া মানুহবিলাকক গুজৰাটীৰ দাস কৰিব বিচাৰিছে, সেইটো বেয়া কথা। আৰু মহাত্মা গান্ধী এজন গুজৰাটী, যিজনে গোটেই ভাৰতবাসীক স্বাধীন কৰিছিল ব্ৰিটিছৰ পৰা, আৰু এতিয়া গুজৰাটীৰ অধীন কৰিব বিচাৰিছে অসমৰ অসমীয়া জাতিক। এইটো দুৰ্ভাগ্যজনক। কংগ্ৰেছৰ চাবলৈ যোৱা মানে কংগ্ৰেছৰ এজন নেতাই কৈছে যে যদি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কংগ্ৰেছৰ লগত মিত্ৰতা নকৰে, তেতিয়াহ'লে জনা যাব যে বিজেপি তেওঁলোক বি টিম বুলি জনা হ'ব। এনেকৈ নকওঁ, তোমাৰ এটা অসমীয়াত কথা আছে কি জানি, শত্ৰু মিত্ৰ হয়। সেই গতিকে চাব লাগিব শত্ৰু মিত্ৰ কৰিব পাৰি নে কি কৰিব পাৰি, এইবিলাক দেৰি আছে, এইবিলাক দেই, সময় আৰু আছে। আৰু এটা কথা সুধোঁ, যিহেতু দেখা গৈছে যে যোৱাটো বিগত নিৰ্বাচনৰ পৰাই কংগ্ৰেছত যি মানে এটা ব্যাপক খহনি আৰম্ভ হৈছে, কেইবাজনো নেতা বিজেপিলৈ গমন কৰিছে, ARDFৰ নিচিনা এটা সাম্প্ৰদায়িক দলৰ লগত কংগ্ৰেছে যি ৰাজনৈতিক মিত্ৰতা স্থাপন কৰিলে, তাৰ কাৰণে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব? মই কৈছোঁ যে আমাৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছিলে। পৰিৱৰ্তনৰ অৰ্থ এনেকুৱা হ'ব নালাগে যে 50 টকাৰ পেট্ৰল 90 টকাত কিনিব লাগে, 500 টকাৰ গেছৰ চিলিণ্ডাৰ 900 টকাত কিনিব লাগে। পৰিৱৰ্তনৰ এইটো অৰ্থ হ'ব নালাগে যে নিবনুৱাসকলে দৈনিক 33 টকা হিচাপত 5 বছৰৰ কাৰণে 50,000 টকা পাব লাগে। পৰিৱৰ্তনৰ অৰ্থ এইটো হ'ব নালাগে যে গৃহিণীসকলে যেতিয়া যায় তেওঁলোকৰ ওপৰত ভাৰতবৰ্ষৰ সৰ্বাধিক নাৰীৰ ওপৰত অত্যাচাৰ অসমত হ'ব লাগে। এইবিলাক পৰিৱৰ্তনৰ পৰা হাত সাৰিবলৈ পুনৰ পৰিৱৰ্তন হ'ব, আৰু তেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব। আৰু এটা কথা জানিব বিচাৰিম যে এতিয়া গোটেই